এতিয়া 10 চৰকাৰী গাঁওবুঢ়াক বৰখাস্ত শীৰ্ষক দৈনিক জন্মভূমি কাকতত এটা বাতৰি প্ৰকাশ পাইছে। এই সন্দৰ্ভত মই আজি শূন্যকালীন ঘণ্টাত কিছু বিষয় চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। মহোদয়, আমাৰ যি ষষ্ঠ অনুসূচী এইটো সংবিধানৰ বিশেষ প্ৰভিজন 6 শিডিউল আৰু এইখিনি দিয়াৰ পূৰ্বে কনষ্টিটিউশ্যন এছেম্বলিত বহু বিতৰ্ক হৈছিল আৰু বিতৰ্কৰ পিছত অসম, মিজোৰাম, ত্ৰিপুৰা আদি মেঘালয় আদি ৰাজ্যসমূহৰ বাবে এই বিশেষ ক্ষমতা দিয়া হ'ল। আৰু এই ক্ষমতাত আমাৰ জনজাতিসকলৰ সুৰক্ষাৰ কথা আছে, যাতে তেখেতসকলৰ অন্যৰ প্ৰভাৱ পৰি তেখেতসকলৰ নিজৰ স্বকীয়তা হেৰাব নালাগে। আৰু এইখিনি আজি বহু বছৰ ধৰি চলি আহিছে আৰু ইয়াক অন্যসকলৰ অসুবিধা নোহোৱাকৈ কেতিয়াবা ইম্প্ৰুভমেণ্টৰ কথাও আহে। আমি এইখিনি যিহেতু সংবিধান সভাত বহু বিতৰ্ক, এই বিতৰ্কৰ পিছত লোৱা হ'ল। চৰ্দাৰ পেটেলৰ নেতৃত্বত ট্ৰাইবেল ছাব কমিটি গঠন হৈছিল আৰু কমিটিয়ে এইখিনি প্ৰয়োজনীয় বুলি ক'লে বহুত বাক বিতণ্ডাৰ পিছত। যি কি নহওক মহোদয়, এতিয়া দেশ স্বাধীন হোৱাৰ পূৰ্বৰে পৰা ব্ৰিটিছ ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহে বিভিন্ন অঞ্চলত বসবাস কৰি আছিল আৰু চৰকাৰৰ আঁচনি অনুসৰি ভূমিহীন লোকসকলক যদিহে তেওঁলোকে বেদখল কৰিছে বা চৰকাৰী ভূমিত আছে, নিয়ম নীতি অনুসৰি তেখেতসকলক সংস্থাপন দিব লাগে আৰু এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাও আছে। মহোদয়, 6 শিডিউলৰ এতিয়া খেৰণী অঞ্চলত যোৱা 20 তাৰিখৰ দিনাখন 10জন গাঁওবুঢ়াৰ বৰখাস্ত কৰাৰ লগতে নটিচ দিয়া হ'ল যে তাত থকা যিবিলাক এনক্ৰচমেণ্ট, সেই VGR PGR বিলাকৰ ইমিডিয়েটলি এছিষ্টেণ্ট ৰেভিনিউ অফিচাৰ দনিকা ৰেভিনিউ চাৰ্কুলে ষ্টেপ ল'ব লাগে। 20/2/2024 এইটো নিৰ্দেশনা। মহোদয়, নিশ্চিতভাৱে যদি চৰকাৰী প্ৰয়োজনত চৰকাৰী ভূমি লাগে সেইখিনি দিয়াটো নিয়ম আৰু VGR PGRত থাকিলে চৰকাৰে এটা নতুন নিৰ্দেশনাও থাকিলে যে তেওঁলোকক 5% ৰিজাৰ্ভেশ্যন কৰি নতুনকৈ তাত সংস্থাপন দিব পাৰি। কিন্তু মহোদয়, এতিয়া দেখা গৈছে যে তাত যিখিনি অফিচ আছিলে, সাব ডিভিজনেল ইৰিগেশ্যন অফিচ, চৰকাৰী অফিচ, ইৰিগেশ্যন অফিচ, মেডিকেল ব্ৰাঞ্চ, সাব ডিভিজনেল অফিচ, APDCL কণ্ট্ৰল ৰুম, পুলিচ ষ্টেচন, পোষ্ট অফিচ, অংগনবাদী 11টা, JJM 11টা, মাৰ্কেট 2খন, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ 132টা, ইউথ ক্লাব, ইন্দিৰা আৱাস যোজনা ঘৰ 90টা, কমিউনিটি হল 6টা, ব্লক এডুকেশ্যন অফিচ, বেংক, RCC ঘৰ, স্কুল 30টা, মন্দিৰ 27টা, মছজিদ 1টা, কেঁচা ঘৰ 115টা, মুঠতে প্ৰায় 10,000 মানুহক ক্ষতিগ্ৰস্ত কৰা এটা ব্যৱস্থা লোৱা হৈছে। মহোদয়, ইয়াৰে বহুতেই 1940 চনৰ পৰা বসবাস কৰাৰ চাৰ্টিফিকেট আছে, যিটো তেওঁলোক ভূমিহীন, NRCত নাম আছে, তেওঁলোকে যোৱা সময়ছোৱাত খাজনা দি আছিল আৰু এতিয়া এভিকশ্যনৰ অৰ্ডাৰটো হঠাৎ দি দিয়াৰ ফলত তেওঁলোকে ক'ত যাব ক'ত নাযাব এনেকুৱা এটা অৱস্থা হৈছে। পূৰ্বতে তেওঁলোক বোধ কৰোঁ ভাৰতৰ অন্য প্ৰদেশৰ পৰা আহিছিল আৰু তেওঁলোকে নিশ্চিতভাৱে সেই সময়ত অসমলৈ যেনেকৈ বহু সময়ত প্ৰব্ৰজন হৈছিল, চৰকাৰীভাৱে উৎসাহ জনোৱা হৈছিল, তেনেকুৱা ধৰণৰ কিছু কথাৰ বাবে আহিছিল। যোৱা জুন 2022 চনত অসমৰ মুখ্যমন্ত্ৰীয়ে সেই অঞ্চলত ইলেকশ্যন কেম্পেইন কৰিছিল। তেতিয়া তেখেতে আশ্বাস দিছিল যে কোনো ধৰণৰ এভিকশ্যন ইয়াত নহয়। বৰ্তমানৰ যিজন মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰংহাং ডাঙৰীয়া, তেখেতেও ৰাজহুৱাকৈ কৈছিল ইয়াত কোনো এভিকশ্যন নহয়, বৰঞ্চ ইয়াত অৰুণোদয় আৰু বেলেগ বেলেগ আঁচনিসমূহ চৰকাৰীভাৱে দিয়া হ'ব। এতিয়া এই মানুহখিনিৰ যিহেতু তেওঁলোকৰ ছেটেলমেণ্টৰ কাৰণে বহুত আগৰে পৰাই চৰকাৰীভাৱে 70 চন 60 চনতে তেওঁলোকে চৰকাৰক আবেদন কৰিছিল, কিন্তু তেওঁলোকক বঞ্চিত কৰি থকা হ'ল। আৰু যিটো আমাৰ দেশৰ সাংবিধানিকভাৱে আমাৰ সকলোৰে আৰ্টিকল ৰাইট টু ইকুৱেলিটি বিফৰ দ্য ল আৰ্টিকল 14, ৰাইট এগেইনষ্ট ডিছক্ৰিমিনেশ্যন আৰ্টিকল 15, ৰাইট টু ছেটেল এনিহুৱেৰ ইন ইণ্ডিয়া আৰ্টিকল 19 আছে। কিন্তু আমি নিজে যিহেতু 6 শিডিউল কৰিছোঁ, সেই ক্ষেত্ৰত ইয়াৰো কিছু প্ৰৱণতা আছে। তেনে ক্ষেত্ৰত সদ্যহতে আমি কেনেকৈ যিসকল জনজাতি আৰু অজনজাতি সকলোৰে মাজত এটা সদ্ভাৱ আনি অসমৰ উন্নতি কৰিব পাৰোঁ আৰু যিখিনি বহু বছৰ ধৰি এনেকুৱা ধৰণৰ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল অঞ্চলত আছে, তেওঁলোকে যাতে যিখিনি দেশৰ নাগৰিক হিচাপে সুবিধা পাব লাগে সেইখিনিৰ পৰা বঞ্চিত নহয়, তাৰ বাবে এটা ভাল ব্যৱস্থা কৰিব লাগে। এই কথাখিনিকে মই আজি মন্ত্ৰী মহোদয়ৰ যোগেদি চৰকাৰৰ দৃষ্টিগোচৰ কৰিছোঁ। Honorable Minister.
অধ্যক্ষ মহোদয়, আমি জানো যে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল যে কাৰ্বিসকল অসমৰ কলম্বাছ, এখন পাহাৰীয়া জিলা সুন্দৰ, যিখন সংবিধানৰ ৬ষ্ঠ অনুসূচীত ভূমি সংক্ৰান্তীয় সকলো তেখেতসকলৰ অন্তৰ্গত। অৰ্থাৎ 6 শিডিউল এৰিয়া লেণ্ড ইজ ট্ৰেন্সফাৰ্ড ছাবজেক্ট। কিন্তু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনটো অসম চৰকাৰৰ হাতত আছে। এতিয়া কথা হ'ল যে আমাৰ এই কাৰ্বিসকলৰ সাহিত্য পৰিষদৰ পৰা লাভ কৰা আমি তাৰ পৰা পোৱা তথ্য অনুসৰিহে আমি ক'ব পাৰিম। আমি যেহেতু ট্ৰেন্সফাৰ্ড ছাবজেক্ট, আমি পোনপটীয়াকৈ তাত এভেকশ্যন কৰা, এলটমেণ্টছ এইবিলাক আমি ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকৰ কাৰ্বি অট'নমাছ কাউন্সিলৰ তেওঁলোকৰ এক্টিয়াৰ ভিতৰত এইবিলাক। কাৰ্বি আংলঙৰ পৰিষদে জনাইছে যে খেৰণিত PGR মাটিত তেওঁলোকৰ 1933 চনতেই সেইটো ব্ৰিটিছে ঘোষণা কৰিছিল PGR হিচাপে, আৰু 1946ত ইয়াত সীমাটো নিৰ্ধাৰণ কৰা হৈছিল। আৰু 1951 চনত গঠিত মিকি পাহাৰ জিলাত 1952 চনৰ মিকিৰ পাৰ্বত্য জিলা পৰিষদ, যি বৰ্তমান কাৰ্বি আংলং সাহিত্য পৰিষদ বুলি কোৱা হয় বা গঠিত হৈছিল। এতিয়া খেৰণিত PGR যিটো হাৱাজান অঞ্চলৰ এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলে অলপ ৰিজাৰ্ভ এতিয়াও কৰা নাই, সংৰক্ষণমুক্ত কৰা নাই। আৰু সেইকাৰণে কাৰ্বি আংলং জিলাৰ ডংকা ৰাজস্বকৰ অন্তৰ্গত এই খেৰণিত যিটো PGRত প্ৰায় 1989টা পৰিয়াল, আৰু তাতে পপুলেশ্যন হিচাপে 9286 আছে পপুলেশ্যন। আৰু তাতে স্থায়ীভাৱে 834 RCC ঘৰ আৰু 1155 নাম্বাৰ্ছ কেঁচা ঘৰ বনাই তাতে এই PGRত বেদখল কৰি আছে। এতিয়া এনে বৃহৎ হাৰত যেতিয়া বেদখল হৈছে, এতিয়া কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তেওঁলোকে এই কৰ্তৃপক্ষই ৰাজহ চক্ৰৰ যেতিয়া তাৰ যিটো আছে ডংকা ৰাজচক্ৰৰ 7জন তেওঁলোকৰ চৰকাৰী গাঁওবুঢ়া আৰু এলটমেণ্ট বা তেওঁলোকক দিয়াৰ কাৰণে, গতিকে এই গোটেই বিষয়টোৱে আমি বেছি ডিটেইলছ ল'লে নগৈ যে ছাবজেক্টটো যিহেতু অট'নমাছ কাউন্সিলৰ আণ্ডাৰত তেখেতসকলে ভূমি সংৰক্ষণ কৰা, তেখেতসকলে যেনেধৰণে তেওঁলোকৰ কাউন্সিলে ৰেভিনিউ ডিপাৰ্টমেণ্ট আছে, তাত তেওঁলোকৰ সেই বিভাগৰ ছেক্ৰেটেৰী আছে, আণ্ডাৰ ছেক্ৰেটেৰী, তেওঁলোকে গোটেই বিষয়টো চাই চিতা কৰি আছে। কাৰণ আমাৰ অসম চৰকাৰে আমি পোনপটীয়াকৈ যিহেতু তাতে একো হস্তক্ষেপ কৰিব নোৱাৰোঁ, কিন্তু এটাই পাৰোঁ যে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'লে আমি কণ্ট্ৰল কৰা, আইনসংগত কথাখিনি আমি অসম চৰকাৰৰ হাতত আছে। গতিকে এই কথাখিনি আমাৰ সন্মানীয় বিধায়ক তথা বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি জনাইছোঁ। আৰু আমি বিষয়টো সন্দৰ্ভত আমি যিহেতু মই HAD মিনিষ্টাৰ হিচাপে পৰিস্থিতি যাতে নিয়ন্ত্ৰণ কৰিব পাৰি, আৰু তেওঁলোকে যদি নিজে কিবা পলিচি বনায়